নমস্কাৰ বন্ধুসকল, কিছুমান ত্যাগৰ তুলনা নাই। এই ত্যাগ দেশৰ বাবে, এই ত্যাগ দহৰ বাবে। যাৰ আহক আৰু দেশভক্তিৰ কথা জানি নিজকে আপুনি গৌৰৱ কৰিব যে এনে মহান যোদ্ধা আমাৰ অসমৰে সন্তান। তেনে এক কাহিনীলৈ আজি বৰ্ণনা কৰিব ওলাইছোঁ 1999 চনৰ কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ জিন্তু গগৈ, কেপ্টেইন জিন্তু গগৈ। কেপ্টেইন জিন্তু গগৈ জন্ম হৈছিল 1970 চনৰ 21 নৱেম্বৰ তাৰিখে গোলাঘাট জিলাৰ এখন খুমটাই নামৰ ঠাইত। পিতৃৰ নাম আছিল ঠগিৰাম গগৈ, মাতৃৰ নাম আছিল দুলুপ্ৰভা গগৈ। কেপ্টেইন জিন্তু গগৈ এগৰাকী ভগ্নী আছিল, তেওঁৰ নাম আছিল লুনা গগৈ। জিন্তু গগৈয়ে সৰুৰে পৰাই দেশ সেৱাৰ কথা পিতৃৰ পৰা লাভ কৰিছিল। তেওঁৰ পিতৃ ভাৰতীয় বায়ুসেনা ফ্লাইং অফিচাৰ আছিল। 11 মাৰ্চ 1995 চন এই দিনটোতে ভাৰতীয় সেনা অতি প্ৰভাৱশালী আৰু শক্তিশালী ৰেজিমেণ্ট গাৰৱাল ৰাইফলছৰ 17 নম্বৰ বেটেলিয়নত কেপ্টেইন জিন্তু গগৈয়ে যোগদান কৰে। কেপ্টেইন জিন্তু গগৈ ইমানেই দেশমাতৃক সেৱাত প্ৰাণ আছিল যে য'ত নিজৰ বিবাহ থিৰাং হোৱা মাত্ৰ 12 দিনৰ পিছতে কৰ্তব্যলৈ ওলাই গৈছিল। 1999 চনৰ কাৰ্গিল যুদ্ধৰ কথা সকলোৱে জানে। এই দিনটো আছিল 29 জুনৰ নিশা। কেপ্টেইন জিন্তু গগৈৰ ওপৰত কাশ্মীৰৰ বাটালিক ছেক্টৰত সুৰক্ষা দায়িত্বভাৰ আহি পৰিছিল। তেতিয়া গাৰৱাল ৰাইফলছৰ দলটোক লগত লৈ কেপ্টেইনৰ দল আগবাঢ়িছিল বাটালিকৰ এই বিশেষ কলাপাহাৰৰ নামৰ ঠাইডোখৰ দিশে। পাকিস্তানী সেনাই বেৰি ধৰা স্বত্তেও নিজৰ জীৱনৰ কথা চিন্তা নকৰি আহকে শত্ৰুৰ লগত শেষবিন্দু তেজ থকালৈকে কেপ্টেইন জিন্তু গগৈ যুঁজি গৈছিল। এই যুদ্ধৰ ভয়াৱহতা ইমানেই আছিল যে 30 জুনত কেপ্টেইনৰ নচৰ সৰি কলাপাহাৰৰ এই বিশেষ ঠাইডোখৰৰ পৰা 137 মিটাৰ দূৰত্বত পোৱা গৈছিল। দেশৰ হকে এই যুদ্ধত বাকী কেইজনৰ সৈতে এইগৰাকী অসমীয়া বীৰ সন্তানো শ্বহীদ হৈছিল। দেশ মাতৃৰ সৰ্বোচ্চ বলিদান দিয়া এইগৰাকী বীৰক ভাৰতীয় সেনাই 1999 চনৰ 15 আগষ্টত মৰণোত্তৰভাৱে সন্মানীয় বীৰ চক্ৰ বিভূষিত কৰে। ধন্যবাদ বন্ধুসকল। আজি আমি অসম সন্তান কেপ্টেইন জিন্তু গগৈৰ জীৱনৰ বিষয়ে কিছু কথা জানিলোঁ। আশা কৰোঁ এই ভিডিঅ'টি চাই সকলোৱে ভাল পালে। পুনৰ ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আজিলৈ বাই।